নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ সৰ্বপ্ৰথম গুৰুত্বপূৰ্ণ আপডেটটো হৈছে যে ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে যে পৰীক্ষা অনুষ্ঠিত হৈছিল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰেজাল্ট ইতিমধ্যে ঘোষণা কৰা হ'ল। যিসকলে কোৱালিফাইড হৈছে আগন্তুক দিনত তেওঁলোকে নেক্সট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ফাইনেল চাকৰিটো লাভ কৰাৰ বাবে। সেইকাৰণে বেষ্ট অফ লাক সকলোকে যিসকলে কোৱালিফাইড হৈছে। আগন্তুক যিটো পৰীক্ষা আহি আছে আপোনালোকৰ বাবে ভালকে দিব, এইটোৱে কামনা কৰিলোঁ যেন আপোনালোকৰ চিলেকশ্যনটো হয়। চ' বন্ধুসকল, ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ কথাও মই শ্বেয়াৰ কৰোঁ। যিসকলে এইটো পৰীক্ষাত কোৱালিফাইড হোৱা নাই তেওঁলোকে মন বেয়া কৰিব লগা একো নাই, কাৰণ আগন্তুক দিনত ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ মানে DHSৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব হেল্থ ডিপাৰ্টমেণ্টৰ। চ' ইতিমধ্যে বহুতে এপ্লাই কৰিছিলে গ্ৰেড 4ৰ বাবে, গ্ৰেড 3 টেকনিকেল তথা নন টেকনিকেলৰ বাবে। চ' যিসকলে এইটো পৰীক্ষাত কোৱালিফাইড হ'ব পৰা নাই, আগন্তুক দিনত ভালকৈ প্ৰিপেৰেশ্যন কৰি যদি স্বাস্থ্য বিভাগৰ চাকৰি পৰীক্ষাত অৱতীৰ্ণ হয় ডেফিনেটলি তাত কোৱালিফাই হ'ব পাৰিব। ইয়াৰ উপৰিও আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আগন্তুক দিনত আৰু 11,000 পোষ্ট তেনেকৈ ওলাব, এডভাৰটাইজমেণ্ট ওলাব চৰকাৰী চাকৰিত। যিসকলে ইণ্টাৰেষ্টেড হয় চৰকাৰী চাকৰিৰ বাবে তাত এপ্লাই কৰিব পাৰিব। সেইকাৰণে মন বেয়া কৰিব লগা একো নাই, কাইণ্ডলি মোৰ নিউজসমূহ ৰেগুলাৰলি ফ'ল' কৰিব। ইয়াৰ উপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা লৈ আহোঁ। ইতিমধ্যে গ্ৰেড 4ৰ পৰীক্ষাৰ যিহেতু ৰেজাল্ট অনুষ্ঠিত হ'ল, ৰেজাল্ট ঘোষণা কৰা হ'ল। চ' গ্ৰেড 3 যিসকলে পৰীক্ষাত বহিছিলে বহুতে ভাবি লৈছে যে আজিৰ দিনটোৱে গ্ৰেড 3ৰ ৰেজাল্টটোও দি দিছে, কিন্তু তেনেকুৱা নহয়। আপোনালোকে কনফিউজ নহ'ব। গ্ৰেড 3 যিসকলে পৰীক্ষা বহিছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এতিয়ালৈ ৰেজাল্ট ডিক্লেয়াৰ হোৱা নাই। ৰেজাল্ট ডিক্লেয়াৰ কেতিয়া হ'ব এইটো আগন্তুক দিনত, যেনেধৰণে গ্ৰেড 4ৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমতে টুইট যোগে জনাই দিছিল, গ্ৰেড 3ৰ বাবেও তেনেকৈ সংবাদ মাধ্যমেদি বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত জনাই দিব। তেনেহ'লে আপোনালোকে লাভ কৰিব, তাৰ পাছত আপোনালোকে লাভ কৰিব গ্ৰেড 3ৰ ফলাফলসমূহ। চ' গ্ৰেড 3ৰ ফলাফলসমূহ চাবলৈ হ'লে আপোনালোকেও sebaonline.org যিটো অফিচিয়েল ৱেবছাইট আছে সেবা বোৰ্ডৰ, তাত আপুনি লগ ইন কৰি চাব পাৰিব। প্ৰতিদিনে 11 বজাৰ পাছত দিনৰ আপোনালোকে এবাৰ সেবা বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org তাত গৈ আপোনালোকে লগ ইন কৰি চাব ৰেজাল্টটো ডিক্লেয়াৰ হৈছে নেকি গ্ৰেড 3। কাৰণ আপোনালোকে যে নিউজ ফ'ল' নকৰে, কাইণ্ডলি এটা কাম কৰিব, হয়তো নিউজটো যিকোনো মুহূৰ্তত আহিব পাৰে, আপুনি হয়তো ছ'চিয়েল মিডিয়াত এক্টিভ নাই সেইটো সময়, বা টেলিভিশ্যন আপুনি চাই থকা নাই, ব্যস্ত আছে নিজৰ কামত। সেইবাবে মই বাৰে বাৰে কওঁ প্ৰতিদিনে 11 বজাৰ পাছত সেবা বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org তাত লগ ইন কৰি চাব, কাৰণ গ্ৰেড 3ৰ যিটো ৰেজাল্ট ডিক্লেয়াৰ হ'ব সেইটোও সেই পাৰ্টিকুলাৰ ৱেবছাইটটোৰ মাধ্যমে হ'ব। এইটো কৰিলে কি হ'ব, আপোনালোকে কোনো বস্তুৰ ওপৰত, কোনো ব্যক্তিৰ ওপৰত, কোনো নিউজৰ ওপৰত ডিপেণ্ড হৈ থাকিব নালাগে। অট'মেটিকলি আপুনি ইনফৰমেশ্যনটো যেতিয়া দিব লাভ কৰিব, ঠিক আছে। আৰু কাইণ্ডলি আপোনালোকে এটা কাম কৰিব, মই জানো বহু মানুহ ব্যস্ত থাকে, কিন্তু মোৰ ভিডিঅ'জসমূহ কাইণ্ডলি ৰেগুলাৰলি ফ'ল' কৰিব। কাৰণ চৰকাৰে যিসমূহ ইনফৰমেশ্যন চৰকাৰীভাৱে একদম ডিক্লেয়াৰ কৰি দিয়ে সেই ইনফৰমেশ্যনৰ ওপৰতে মই ভিডিঅ'জ বনাওঁ। মোৰ ভিডিঅ'জৰ ওপৰত মানে তেনেকুৱা নাথাকে যে হ'ব পাৰে, হয়, তেনেকুৱা বুলি নহয়, একদম 100% হ'বই। কাৰণ চৰকাৰে যেতিয়া কনফাৰ্মলি কৈ দিয়ে যে এইটো বস্তু এনেকৈ হ'ব, তেতিয়াই মই ভিডিঅ'ত ইনক্লুড কৰোঁ। সেইকাৰণে মোৰ ভিডিঅ'জসমূহ ৰেগুলাৰলি চাব আৰু মেক্সিমাম শ্বেয়াৰ কৰি দিব যেন সকলো মানুহ তাত ৰিয়েল ইনফৰমেশ্যনসমূহ গৈ পায়। চ' বন্ধুসকল, এইখিনি হৈছে আজিৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ। এতিয়া আহোঁ আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আন এক গুৰুত্বপূৰ্ণ খবৰটো অতিকৈ জৰুৰী, কাৰণ এইটো হৈছে চাকৰিৰ এডভাৰটাইজমেণ্টৰ খবৰ। আৰু এই যে চাকৰিৰ এডভাৰটাইজমেণ্টটো ওলাইছে এইটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন থাকিব লাগিব ক্লাছ 8 পাছ। চ' যিটো ওলাইছে এই চাকৰিটো হৈছে প্ৰাগজ্যোতিষ কলেজ ৰিক্ৰুটমেণ্ট 2022। 9টা ভেকেঞ্চি ওলাইছে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটীৰ ক্ষেত্ৰত কৈছোঁ, ঠিক আছে। গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত ভেকেঞ্চি ওলাইছে। আপোনালোকে যিসকলে 8 পাছ মিনিমাম কৰিছে এইটো চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। লেবৰেটৰী বেয়াৰকে ধৰি পিয়নৰ পোষ্ট আদি খালী হৈছে, তেনেকৈ পোষ্ট ওলাইছে। চ' আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ হাতততো সকলোৰে মোবাইল ফোন মেক্সিমাম থাকে, সেইকাৰণে মোবাইল ফোনত গুগল বা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। তাত আপোনালোকে চেক কৰিব যে প্ৰাগজ্যোতিষ কলেজ ৰিক্ৰুটমেণ্ট 2022 এইটো লিখি আপোনালোকে চাৰ্চ কৰিব।
এইটো সার্চ কৰাৰ লগে লগে এই যে এডভাৰটাইজমেন্টটো পাব্লিছ কৰা হৈছে প্ৰাগজ্যোতিষ কলেজৰ ফালৰ পৰা ইয়াত ভেকেন্সিসমূহ ফুলফিল কৰাৰ বাবে সেই এডভাৰটাইজমেন্টটো আহিব তাত ক্লিক কৰিলে আপোনালোকে মই এডুকেশ্যনেল কোৱালিফিকেশ্যন কথাটো ইতিমধ্যে উল্লেখ কৰিলো কিন্তু ধৰক বয়সৰ সময়সীমা কিমান হ'ব লাগিব আৰু কেনে ধৰণে এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ সময়ত কিবা ফিজ পে কৰিব লাগিব নেকি সো গোটেইখিনি তথ্য লাভ কৰিব এডভাৰটাইজমেন্টৰ মাধ্যমে মই এটা কথা বাৰে বাৰে উল্লেখ কৰি দিওঁ এডভাৰটাইজমেন্টটো পাব্লিছ হোৱাৰ দিনৰ পৰা 15 দিনলৈ ইয়াৰ ভ্যালিডিটি আছে ইয়াত এপ্লাই কৰাৰ মানে একসেপ্টেবিলিটিটো আছে আপোনাৰ এপ্লিকেশনটো সেই কাৰণে অলপ সময় ওয়েষ্ট নকৰাকৈ অতি সোনকালে মোৰ ভিডিওটো চোৱাৰ লগে লগে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি তাত প্ৰাগজ্যোতিষ কলেজ ৰিক্ৰুটমেন্ট লিখি সাৰ্চ কৰি কি ধৰণে এপ্লাই কৰিব লাগিব এপ্লাই প্ৰসেছটো চোৱাৰ পাছত যিসকলে ইন্টাৰেষ্টেড হয় আৰু এলিজিবল হয় এইটো চাকৰিত এপ্লাই কৰাৰ বাবে কাইন্ডলি এপ্লাই কৰি দিয়ক কাৰণ সময় বেছি নাই আৰু ইয়াৰ এপ্লাই প্ৰসেছটো অফলাইন যদি হয় তেনেহলে আপুনি পোষ্টৰ মাধ্যমে তাত এপ্লাই কৰিব লাগিব বা নিজে গৈ কলেজত দিব লাগিব তেনেকৈ হ'ব সেই কাৰণে সকলো বস্তু অনলাইন নহয় যিসকল বস্তু অনলাইন হয় আপুনি তো ইমিডিয়েট এপ্লাই কৰিব পাৰিব কিন্তু অফলাইন প্ৰসেছৰ যোৱা বস্তুসমূহৰ বাবে বা এপ্লাই প্ৰসেছসমূহ সম্পৰ্কে মই বেছিকৈ গুৰুত্ব সহকাৰে সেই কাৰণে কওঁ যেন আপোনালোকৰ মাধ্যমে যান পাৰ্টিকুলাৰলি আপুনি যদি কিবা এপ্লাই কৰিব লগা হয় আপুনি উচিত সময় পঠালে যেন উচিত সময় গৈ পায় সেইটো এটা কথা আছে তো পোষ্টৰ সেই কাৰণে এইটো গুৰুত্বপূৰ্ণ খবৰ এতিয়া হু আজিৰ আন এক খবৰ আঁচনিৰ লগত জড়িত ইতিমধ্যে অৰুণোদয় আঁচনিৰ বহুসকল হিতাধিকাৰী আছিলে যিসকলে যোৱা মাহলৈকে টকা লাভ কৰি আছিল অৰুণোদয় আঁচনিৰ কিন্তু এইটো মাহৰ বহুতৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই যিসকলৰ আৰ্থিক অৱস্থা ভাল তেওঁলোকৰ নামটো এইটো আঁচনিৰ পৰা কৰ্তন কৰা হৈছে কিন্তু এনেকুৱাও দেখিবলৈ পোৱা গৈছে যে যিসকলৰ আৰ্থিক অৱস্থা বেয়া তেওঁলোকক হয়তো বাই চান্স কিবা কাৰণত ভেৰিফিকেশ্যন হোৱা নাই আৰু অৰুণোদয় আঁচনিৰ টকা এইটো মাহৰ সোমোৱাও নাই তো ইয়াৰ বাবে কি হৈছে সকলোৱে চিন্তিত হৈ পৰিছে কিন্তু এটা কথা কৈ দিওঁ ঘৰত বহি এনে চিন্তা কৰি থাকিলে একো নহ'ব আপোনালোকে এটা কাম কৰিব আপোনালোকে নিজৰ নিজৰ বেংকত যাব বেংকত গৈ আপোনালোকে নিজৰ বেংকৰ বহিটো আপডেট কৰিব হেতুৰ ফটো প্ৰিন্ট আউট মানে হেৰি ওলাব জেৰক্সটো কৰি ল'ব বেংকৰ ফ্ৰণ্ট পেজৰ যেটো আপোনাৰ বেংক একাউণ্ট বেংকৰ বহিৰ ফ্ৰণ্ট পেজটো জেৰক্স কৰিব য'ত আপোনাৰ একাউণ্ট নম্বৰ আদি আছে তাৰ পাছত আপোনালোকে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড যিসমূহ নথিপত্ৰৰ মাধ্যমে আপোনালোকে এই অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ সময়ত যিসমূহ নথিপত্ৰ ব্যৱহাৰ হৈছিল গোটেইখিনি নথিপত্ৰৰ জেৰক্স কৰিব জেৰক্স কৰাৰ পাছত এটা বস্তু মনত ৰাখিব মই বাৰে বাৰে কৈ দিওঁ আপুনি যদি বিধৱা মহিলা হয় ডেফিনেটলি স্বামীৰ ডেথ চাৰ্টিফিকেটৰ জেৰক্সখন লগত ল'ব আপোনাৰ যদি ৰেচন কাৰ্ড আছে তাত জেৰক্স ল'ব আপুনি যদি স্বামী বিবাহ বিচ্ছেদ হোৱা মহিলা হয় ডেফিনেটলি তাত ডিভোৰ্চ লেটাৰৰ জেৰক্স কপিখন ল'ব আপোনাৰ ঘৰত যদি কোনোবা দিব্যাংগ ব্যক্তি আছে বা আপুনি যদি নিজে দিব্যাংগ হয় তেনেহ'লে আপোনালোকৰ হেণ্ডিকেপ চাৰ্টিফিকেট থাকিলে এইখনত জেৰক্স ল'ব আৰু যিখিনি নথিপত্ৰৰ মাধ্যমে এপ্লাই কৰিছিল এইখিনি নথিপত্ৰ জেৰক্স ল'বই সকলো বস্তু লৈ গৈ আপোনালোকে যোগাযোগ কৰিব নিজৰ অঞ্চলৰ ডিসি অফিচৰ লগত হয় বন্ধুসকল ঘৰত বহি এনে হাল্লা কৰি থাকিলে বা কিয় সোমোৱা নাই বা কিবা সোমোৱা নাই এনে যদি চিন্তা কৰি থাকে তেনেহ'লে ইয়াৰ সলিউশ্যন নহ'ব ইয়াৰ সলিউশ্যন লাভ কৰিবলৈ হ'লে আপুনি যাব লাগিব ডিসি অফিচত যদি আপোনাৰ ভেৰিফিকেশ্যন হোৱা নাই তেনেহ'লে আপুনি তাত গৈ জনাব লাগিব আৰু গোটেইখিনি তথ্য দিব যে আপুনি মানে উপযুক্ত হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ ঠিক আছে আৰু কি কাৰণত আপুনি মানে এইটো লাভ কৰা নাই মানে টকাখিনি তাৰ বাবদ এটা এপ্লিকেশ্যন দিব ডিসি ডাংগৰীয়াক এড্ৰেছ কৰি যেন আপোনাৰ সহযোগিতা কৰিব পাৰে তেওঁ সকলো বস্তু মুখেৰে ক'লে নহয় লিখিতভাৱে দিলেহে তাৰ ওপৰত চৰকাৰে তাৰ ওপৰত একশ্যন ল'ব পাৰিব বা আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰিব সেইকাৰণে তাত এটা এপ্লিকেশ্যন দিবলৈ নাপাহৰিব ডিসি অফিচত মই বাৰে বাৰে কওঁ ডিসি ডাংগৰীয়া বা ডাংগৰীয়ানীক এড্ৰেছ কৰি এটা কাইণ্ডলি এপ্লিকেশ্যন লিখিব যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় যে আপোনাৰ নাম ঠিকনা স্বামীৰ নাম বা দেউতাকৰ নাম আপোনাৰ বয়স আপোনাৰ এড্ৰেছ গোটেইখিনি মেনশ্যন কৰি ধুনীয়াকৈ লিখিব যে আপুনি কোনটো মাহৰ পৰা কোনটো মাহলৈ টকা পাই আছিলে এইটো মাহত যদি আপোনাৰ ভেৰিফিকেশ্যন হোৱা নাই এইটোও উল্লেখ কৰিব যদি ভেৰিফিকেশ্যন হৈছে সেইটোও উল্লেখ কৰিব তাৰ পাছত আপুনি উপযুক্ত হিতাধিকাৰী হোৱা সত্ত্বেও যদি টকাখিনি লাভ কৰা নাই গোটেইখিনি তথ্য তাত সংলগ্ন কৰি যিখিনি নথিপত্ৰ ল'ব সকলো সংলগ্ন কৰি তাত জমা দিব তেনেহ'লে কি হ'ব প্ৰশাসনৰ ফালৰ পৰা গোটেইখিনি আপোনাৰ কমপ্লেইনটো যদি পায় বা আপোনাৰ এপ্লিকেশ্যনটো লাভ কৰে তেতিয়াহ'লে আগন্তুক দিনত তাৰ ওপৰত এটা পদক্ষেপ ল'ব চৰকাৰে কিন্তু এনে বহি থাকিলে তেনেহ'লে মন বেয়া কৰিলে একো নহ'ব সো বন্ধুসকল এইখিনি কাম কৰক আৰু আগন্তুক দিনত এটা কথা উল্লেখ কৰি দিওঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা নতুনকৈ 7,000 অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লোৱা হ'ব ঠিক আছে তাৰ মানে নতুনকৈ ফৰ্ম আহিব নতুনকৈ ফৰ্ম ফিল আপ হ'ব সো আপোনালোকে কাইণ্ডলি যিসকলে ধৰক উপযুক্ত হিতাধিকাৰী হয় অথচ যদি অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰি গৈছে কিবা কাৰণত কিবা ফল্টৰ বাবে যদি বাদ পৰি গৈছে তেনেহ'লে এটা কাম কৰিব আপোনালোকে নতুন এপ্লাই প্ৰচেছ আহিলেও এপ্লাই কৰিব পাৰিব কাৰণ আপোনাৰ এটা ভেৰিফিকেশ্যন হ'ব এনেও
চ' বন্ধুসকল আশা ৰাখিছোঁ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে এইখিনি কাম কৰি অৰুণোদয় আঁচনিৰ সুবিধা আকৌ লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত সুধিব, তাৰ লগতে মোৰ ভিডিঅ'টো সকলোতে শ্বেয়াৰ কৰি দিব। চ' ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেটছ লৈ। তেতিয়ালৈ নমস্কাৰ।